উড়িষ্যাত এটা দুখজনক আৰু চিন্তাজনক ঘটনাই মানুহক একেলগে অস্তম্ভিত আৰু চিন্তিত কৰি তুলিছে। জিতু মুণ্ডা নামৰ এজন সাধাৰণ লোকৰ জীৱনত যি ঘটনাই ঘটিল সেয়া কেৱল এটা ব্যক্তিগত বেদনা নহয়, এইটো আমাৰ সমাজৰ ব্যৱস্থা, দৰিদ্ৰতা, বাস্তৱতা আৰু প্ৰশাসনিক কঠোৰতাৰ এক দৃষ্টান্ত। জিতু মুণ্ডাৰ ভগ্নী প্ৰায় 2 মাহৰ আগতে মৃত্যুবৰণ কৰে। তেওঁলোক এটা গৰীব পৰিয়ালৰ সদস্য, য'ত জীৱন যাপন নিজেই এক সংগ্ৰাম। ভগ্নীৰ মৃত্যু হৈছিল হয়তো অসুখত বা অন্য কোনো কাৰণত, কিন্তু মৃত্যু পোৱাৰ পাছত নিয়ম অনুসাৰে যি সকলো দস্তাবেজ প্ৰস্তুত কৰিব লাগে সেয়া তেওঁলোকৰ বাবে সহজ নাছিল। বহু সময়ত গ্ৰাম্য অঞ্চলত মানুহে মৃত্যু নিবন্ধন কৰোৱাত দেৰি কৰে, কাৰণ তেওঁলোক এই ব্যৱস্থাৰ বিষয়ে জ্ঞাত নহয় বা সহজে সুবিধা নাপায়। জিতু মুণ্ডাৰ ভগ্নীয়ে তেওঁৰ নামত এটা বেংক একাউণ্ট ৰাখিছিল আৰু তাত কিছু টকা জমা আছিল। জীৱনৰ কষ্টত উপাৰ্জন কৰা সেই টকা জিতুৰ বাবে বৰ গুৰুত্বপূৰ্ণ আছিল, কাৰণ সেই টকা তেওঁৰ পৰিয়ালৰ সহায় কৰিব পাৰিলেহেঁতেন। ভগ্নীয়ে জিতুক নমিনী হিচাপে ৰাখিছিল, অৰ্থাৎ ভগ্নীৰ মৃত্যুৰ পাছত সেই টকাৰ অধিকাৰ জিতুৰেই থাকিব লাগে। কিন্তু সমস্যাটো আৰম্ভ হ'ল যেতিয়া জিতু বেংকলৈ গৈ সেই টকা উঠাবলৈ চেষ্টা কৰিলে। বেংকৰ মেনেজাৰে তেওঁক ক'লে যে টকা উঠোৱাৰ আগতে তেওঁৰ ভগ্নীৰ মৃত্যুৰ প্ৰমাণ পত্ৰ দেখুৱাব লাগিব। এইটো নিয়ম অনুসাৰে একেবাৰে ঠিক কথা, কাৰণ বেংকে কোনো ধৰণৰ আইনী সমস্যা এৰাবলৈ সকলো প্ৰমাণ নিশ্চিত কৰিব লাগিব। কিন্তু জিতুৰ বাবে এইটো সহজ নাছিল। তেওঁলোকৰ হাতত কোনো মৃত্যুৰ প্ৰমাণ পত্ৰ নাছিল, হয়তো তেওঁলোকে সময়মতে মৃত্যুৰ নিবন্ধন কৰা নাছিল বা সেই প্ৰক্ৰিয়া কেনেকৈ কৰিব লাগিছিল সেয়া জনা নাছিল। ইয়াতে দেখা যায় শিক্ষাৰ অভাৱ, তথ্যৰ অভাৱ। কেনেকৈ মানুহক সমস্যাত পেলাই জিতু বহুবাৰ বেংকলৈ গৈ মেনেজাৰক বুজাবলৈ চেষ্টা কৰিছিল যে সঁচাকৈয়ে তেওঁৰ ভগ্নীৰ মৃত্যু হৈছে, কিন্তু নিয়মৰ আগতো মেনেজাৰ অসহায় আছিল। তেওঁ কয় যে কাগজ পত্ৰ অবিহনে টকা দিব নোৱাৰি। শেষত জিতু এটা ভয়ংকৰ আৰু বেদনাদায়ক সিদ্ধান্ত ল'লে। তেওঁৰ নিজৰ ভনী কবৰৰ পৰা কংকাল উলিয়াই লৈ আহিলে। এইটো এটা সাধাৰণ কথা নহয়, এইটো মানসিকভাৱে অত্যন্ত কঠিন আৰু সামাজিকভাৱে অস্বাভাৱিক। কিন্তু জিতুৰ বাবে এইটো আছিল অসহায়ৰ শেষ পৰ্যায়। তেওঁ কংকাল লৈ বেংকলৈ গ'ল আৰু বেংকলৈ গৈ দেখুৱাবলৈ চেষ্টা কৰিলে যে এইটো তেওঁৰ ভনীৰ অৱশেষ। তেওঁ যেন বুজাব খুজিছিল, এইটো মোৰ প্ৰমাণ, মই মিছা কোৱা নাই। এই ঘটনাই সকলোক হতবাক কৰি তুলিলে। মানুহে ভাবিবলৈ ধৰিলে এজন মানুহে কেনেকৈ এনেকৈ অৱস্থাত আহিব পাৰে, য'ত তেওঁ নিজৰ প্ৰিয়জনৰ কংকাল লৈ বেংকত যাবলৈ বাধ্য হ'ল। ইয়াত দুটা দিশ স্পষ্টকৈ দেখা যায়। প্ৰথমটো হ'ল দৰিদ্ৰতা আৰু অশিক্ষা। যদি জিতু আৰু তেওঁৰ পৰিয়ালৰ ওচৰত সঠিক তথ্য আৰু সহায় থাকিলেহেঁতেন, তেন্তে হয়তো তেওঁলোকে সময়মতে মৃত্যুৰ প্ৰমাণ পত্ৰ উলিয়াব পাৰিলেহেঁতেন। দ্বিতীয়টো হ'ল ব্যৱস্থাৰ কঠোৰতা। বেংকৰ নিয়ম সঠিক আৰু কেতিয়াবা মানসিক দৃষ্টিভংগীৰো প্ৰয়োজন থাকে। এই ঘটনাই সমাজক এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে। আমাৰ ব্যৱস্থা কিমান মানৱিক? নিয়ম মানি চলাটো গুৰুত্বপূৰ্ণ, কিন্তু সেই নিয়মে যদি এজন অসহায় লোকক এনেকুৱা চৰম সিদ্ধান্ত ল'বলৈ বাধ্য কৰে, তেন্তে সেই ব্যৱস্থাত কিবা ঘাটতি আছে নেকি? এইটো সঁচা যে বেংকৰ মেনেজাৰে নিজৰ দায়িত্ব পালন কৰিছিল। তেওঁ যদি কোনো প্ৰমাণ অবিহনে টকা দিয়ে, তেন্তে আইনী সমস্যাত পৰিব পাৰে। কিন্তু এনে ক্ষেত্ৰত চৰকাৰী ব্যৱস্থাই সহজ উপায় প্ৰদান কৰিব লাগে। স্থানীয় প্ৰশাসনৰ পৰা সহজ প্ৰমাণ লাভ কৰাৰ ব্যৱস্থা। জিতু মুণ্ডাৰ এই ঘটনাই আমাৰ সমাজত এক কঠিন বাস্তৱতা উন্মোচন কৰিছে। এইটো কেৱল এটা খবৰে নহয়, এইটো এটা শিক্ষা। এইটো দেখুৱাইছে যে তথ্যৰ অভাৱ, দৰিদ্ৰতা আৰু কঠোৰ নিয়ম একেলগে মিলি মানুহক কেনেকৈ অসহায় কৰি তোলে। শেষত ক'ব পাৰি, এই ঘটনাই চৰকাৰ আৰু সমাজ দুয়োটাই সজাগ হ'বলৈ বাধ্য কৰিব লাগে। গাঁও অঞ্চল মানুহক সচেতন কৰা,
সহজে দস্তাবেজ লাভ কৰাৰ ব্যৱস্থা কৰা আৰু ব্যৱস্থাত অলপ মানৱিকতা যোগ কৰা এইবোৰ অত্যন্ত প্ৰয়োজনীয়। জিতু মুণ্ডাৰ কাহিনী দুখজনক, কিন্তু ই আমাক এটা সঁচা কথা মনত পেলায়। নিয়মৰ লগতে সহানুভূতি সমানেই গুৰুত্বপূৰ্ণ।